18 ডিচেম্বৰ তাৰিখে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাত আমি আয়োজন কৰিছোঁ। গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু তামোলপুৰ জিলা যুৱ মৰ্চাৰ যৌথ উদ্যোগত এই ক্ৰিকেট খেলখনি অনুষ্ঠিত হ'ব। দুদিনীয়া বৃহৎ কাৰ্যসূচীৰে আমি ক্ৰিকেট খেলখন অনুষ্ঠিত কৰিম। ইয়াৰে প্ৰথম পুৰস্কাৰ 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 30,000 টকা। লগতে খেলখনত মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ থাকিব। আৰু এই খেলখনত আমাৰ বিশিষ্ট বহুকেইজন লোকে উপস্থিত থাকিব। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, ৰণেন্দ্ৰ নাৰ্জাৰী, পবিত্ৰ কুমাৰ বড়ো, প্ৰমোদ বড়ো, দাওবৈচা বড়ো, এনেকৈ ধৰণৰ বিশিষ্ট অতিথিসকলে আমাৰ উপস্থিত থাকিব। আৰু যিসকল আমাৰ ক্ৰিকেট প্ৰেমী দল আছে, এই দলসকলক মই অনুৰোধ কৰিছোঁ তেওঁলোকে 14 তাৰিখে আমাৰ ইয়াত উপস্থিত হ'ব লাগিব। আমি 15 তাৰিখে আমি কোনো নতুন ক্ৰিকেট দল নলওঁ, গতিকে 14 তাৰিখে আপোনালোকে ইয়াত উপস্থিত হয় 2,000 টকা দি ইয়াত জইন ফিজ কৰি পঞ্জীয়ন মাচুল আমি ধাৰ্য কৰা হৈছে। 2,000 টকা দি আপোনালোকে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছতে আমাৰ দিনৰ পৰা ৰাতিলৈ নিশা ডে নাইট আমাৰ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। আমাৰ এই ক্ৰিকেট খেলখন যিহেতু দুদিনীয়া, আমাৰ বহুকেইটা কাৰ্যসূচী ইয়াত সংযোগ থাকিব। বিশেষকৈ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰোপৰি ক্ৰিকেট খেলপথাৰ উদ্বোধন, বৃক্ষৰোপণ, এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ব। খেলুৱৈসকলৰ আমাৰ নিয়মবিলাক এইটো যে প্ৰত্যেকটো দলৰ খেলুৱৈপ্ৰেমীসকলে জাৰ্চি আৰু জোতা পিন্ধাটো বাধ্যতামূলক। কোনো ধৰণৰ গুটখা বা মাদক দ্ৰব্য খাই কেনে তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু সমিতিৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে সকলোকে মই শ্বহীদ দীপক স্বৰ্গীয়াৰী সোঁৱৰণি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাত আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহক আৰু এই ক্ৰিকেট খেলৰ জৰিয়তে এটা ভাতৃত্ববোধৰ ভাৱ এনাজৰি আমাৰ মাজত বিয়পাই তোলক, এয়াই মই কামনা কৰিছোঁ। গুৰেশ্বৰ অঞ্চলৰ ৰাইজক এই অনুৰোধ, যিহেতু গুৰেশ্বৰৰ সাংবাদিকৰ প্ৰথমগৰাকী শ্বহীদ দীপক স্বৰ্গীয়াৰী, তেওঁৰ সোঁৱৰণিত আমি যিহেতু দুদিনকৈ আমি দিবানৈশ ক্ৰিকেট খেলৰ আয়োজন কৰিছোঁ। গতিকে সকলো গুৰেশ্বৰবাসী ৰাইজে যাতে এই খেলখনত অংশগ্ৰহণ কৰি সহায় সহযোগিতা কৰি দিহা পৰামৰ্শ দি আমাক উৎসাহিত কৰে যেন।